হেল্ল' গাইজ, মেইটেইনিং অল আচাৰ চেনেললৈ স্বাগতম জনাইছোঁ। সকলোৰে ভালনে? ময়ো ভাল। মই আজি আপোনালোকক ইৰম্বা ডিছ দেখুৱাব লৈছোঁ। ইয়াত মই লৈছোঁ ক'লা কচু ঠাৰি দুটা। ক'লা কচু ঠাৰিকেইটা মই এনেকৈ কাটি ল'ম। তাৰপিছত মচুৰ দাইলৰ লগত ইৰম্বা বনাম। আপোনালোকে চাই থাকিব ইৰম্বা কেনেকৈ বনায় আৰু এবাৰ ট্ৰাই কৰি চাব ডিছটো। এতিয়া মই বাকলিটো চাব লৈছোঁ। এনেকৈ বাকলিটো গুচাই ল'ব, কাটি ল'ব প্ৰথমে। ক'লা কচু ঠাৰিকেইটা মোৰ কটা হৈ গ'ল। সেইফালে লৈছোঁ মচুৰ দাইল আৰু শিদল আৰু ভোট জলকীয়া। শিদল কিন্তু এইটো আপোনালোকে সেইটো নিমখীয়া মাছটো শুকান মাছটোৰ দৰে হয় এইটো বুলি নাভাবিব, এইটো শিদলে হয়। যে বজাৰত যে পোৱা যায় শিদল খোলাকৈ যে বিক্ৰী কৰে সেইটো শিদলটো হয়, পেকেজিংটো নহয়। সেইটোও মানে খাবলৈ বহুত টেষ্টি। সেইটো লৈছোঁ মই, সেই দুটা মানে ভাপত সিজাই ল'ম। জলকীয়া আৰু শিদল, তাৰপিছত মচুৰ দাইল আৰু ক'লা কচু ঠাৰি দুটা মই কুকাৰত চিটি মৰাই ল'ম আৰু সিজাবলৈ দিম আৰু দুটা। তাৰপিছত শিদল ভাতৰ ভাপতে সিজাই ল'লোঁ। মই এনেকৈ ভাতৰ ভাপতে সিজাই লওঁ। তাৰপাছত মই এতিয়া বইল কৰা কচু ঠাৰিটো আৰু তাৰপিছত সেই মচুৰ দাইলটো ওলাই ল'ম। এনেকৈ বেছি পানী দিয়া নাছিলোঁ, 2 কাপমান দিছিলোঁ। বেছি পানী দিলে মানে চব্জিটো মানে বইলটো ভাল নহয়, সেইকাৰণে বেছি পানী দিয়া নাই। আৰু এনেকৈ ওলাই ল'ম। বেছিকৈ সিজাই নল'ব, দুবাৰ চিটি মৰালে হৈ গ'ল। এনেকৈ সিজাই লৈছোঁ মই। এতিয়া মই সৰু এখন গামলাত ইৰম্বাটো বনাবলৈ ল'ম। আৰু সেইটো কি পাত জানিছে? সেইটো সেই তুলসী পাত দৰে এটা থাকে নহয়, কি পাত নাজানো, নাম নাজানো। সেইটো পাতটো দিম ইৰম্বাত। মই নাম নজনাৰ কাৰণে ক'ব পৰা নাই কি পাত, কিন্তু ইৰম্বাত দিলে বহুত টেষ্টি হয় সেইটো পাতটো। এতিয়া মই ইৰম্বাটো বনাই লওঁ। এনেকৈ ভোট জলকীয়া আৰু শিদলটো দি ল'ব প্ৰথমতে। তাৰপিছত গিলাচেৰে পূৰা পিচি ল'ব আৰু নিমখ জোখত দি দিব। মই গিলাচেৰে এনেকৈ ইৰম্বাটো বনাম। কিছুমানে আকৌ হাতেৰে দি বনায় দেই, কিন্তু মই আকৌ হাত বহুত পুৰে মোৰ, সেইকাৰণে মই হাতেৰে নবনাওঁ। গিলাচেৰে দি এনেকৈ বনাই লওঁ ইৰম্বা। হাতে বনালে মানে মোৰ বহুত পুৰে হাত। আৰু এনেকৈ দি ল'ব। আৰু এটা পাত আছে নহৰু পাত দৰে, সেইটোও দি লৈছোঁ, কিন্তু মই দেখুওৱা নাছিলোঁ, ভিডিঅ'ত নিদিলোঁ সেইটো পাতটো। এনেকৈ অলপ পানী দি মিহলাই ল'ব। এয়া হৈ গ'ল মোৰ ইৰম্বা। এবাৰ ট্ৰাই কৰিবচোন দেই, বহুত টেষ্টি। কিন্তু যোনে যোনে শিদল খাই ভাল পায় সিহঁতে কিন্তু টেষ্ট পাব, কিন্তু শিদল ঘিণ কৰা মানুহে কিন্তু টেষ্ট নাপায়। সেয়া হৈছে মোৰ ইৰম্বা। ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। সকলোৱে ভালে সুখেৰে থাকক।